ৰাতি কেনেকৈ ওলাই যাম কালি যাম দিয়া লগ কৰি হ'ব মুখখন দেখুৱা এবাৰ হেৰা হেৰা আহিলে হেৰা তুমি বহিছা বহি আছো ভাগৰে দুখৰে আহিলো এতিয়া মই হাত মুখকেইটা ধুই লওঁ এতিয়া কিবা কেইটামান খাবলৈ দিয়া আকৌ দোকানত যাব লাগিব মা আছে নে কিচেনত মা বাহিৰতহে দেখিলো কাপোৰ মেলি দি আছে মা মা এখেতৰ কাৰণে পানী এগিলাচ লৈ আহকচোন পানী হ'ব দিয়া মই হেৰি শুনকচোন এই বৰুৱানী যে ৰিলছত জুই লগাই দিছে গিৰেকে হেনো আইফোন আনি দিছে আইফোন এইটোতো বহুত টকা পৰি যাব কিমাননো পৰিব 1.5 লাখ মানহে পৰিব চাওক না এইটো মোবাইলত মই একোৱে কৰিব নোৱাৰা হৈছো কেইদিনমান এইটোতে চলাচোন তাৰ পাছত কিবা এটা কৰিম দিয়া আপুনি মোক নিদিয়েনো দিবনো কাক সেইটো হয় চাগে আপোনাৰ ল'ৰাকনো মই কি ক'ম বোৱাৰী ভাত নাই নহয় কি ভাত নাই ভাত বনোৱা নাই নেকি আপুনি ময়ো কামহে কৰি আছিলো কাপোৰ কানি ধুলো তোমাৰ সেয়া ৰেই হ'ব মা আপোনাৰ দুখখিনি ক'ব নালাগে মা 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 কেইটামান ভাত দিয়াও ভোক লাগিছে ৰাতিপুৱাও একো এটা খোৱা নাই শুন আজি অকমান ধৈৰ্য ধৰচোন আজি মানে ভাত পাতিবলৈ মই সময়ে পোৱা নাছিল এয়া যোগাৰ কৰিছো পাতি দিও আৰু দেই মানে কি এতিয়া 3টা বাজিল 3টা বজালৈকে এতিয়ালৈ ভাত হোৱাই নাই আৰু তোমালোক দুজনী মানুহ ঘৰত থাকোঁতে 3টা মানুহৰ ভাত ইমান টাইম লাগেনে নহয় বাবা আজি অকমান মোৰ কাম সৰহ আছিলে একো নহয় দে বোৱাৰীকো হ'ব মা আপুনি মোৰ দুখখিনিয়ে চাব নালাগে আনকালেতো আপুনি সদায় ভাত বনায় আজি কিয় বনোৱা নাই আপোনালোক দুটা মানে প্লেনিং মোক কেইখন ঘৰৰ পৰা খেদোৱা বোৱাৰী তুমি ভুল বুজিলা বোৱাৰী বোপাও যোৱাচোন তাইক বুজোৱাগে খং নকৰিবা মই হাওতকে বনাই দিছো নালাগে মা থাকক এতিয়া ভাত খাব এতিয়া এনেও মন নাই যিমানহে কথা শুনিলো তোমালোক হ'ব দিয়া মা এইখন ঘৰত যে মোৰ এনেও থাকিব মন নাই কিয় আজি মোক ধৰি ৰাখিছে নহয় এই বুঢ়ীজনী কম নহয় হেৰি গ'ল নেকি ইয়াতে বহিছে পানীখনকে খাওকচোন গৰমখনো বৰ পৰিছে মনত আছেনে আপোনাৰ পৰিছে গৰম পৰিছে এচিটো নলগা নহয় গম পাইছেনে আৰু আইফোনৰ কথাটো যে কৈছিলো বৰুৱানীৰ কথাটো মনত আছে আপোনাৰ আছে হ'ব দিয়াচোন ইমান ভাল মোৰ গোখাই হেন মোৰ চাবিটো পানীটো খাওকচোন আৰু শুনক আপুনি হোটেলত কিবা এটা খাই ল'ব গম পাইছে আৰু মই ৰাতিলৈকে ভাত তাত নবনাওঁ এই বুঢ়ীজনীয়ে যি কৰে তাকে কৰক আমি দুটা ধুনীয়াকৈ অৰ্ডাৰ দি খাই ল'ম দেই ঠিক আছে আপুনি যাব চাগে ঠিকে আছে দিয়া মই দোকানলৈ যাম তুমি ঘৰতে থাকা আৰু পাৰিলে আনিম দিয়াচোন কি খাবা বাৰু মোৰতো পিজ্জা খাই ভাল লাগে পিজ্জাকে এটা লৈ আহিব হ'ব দিয়া বুঢ়ীজনীক কিন্তু নিদিওঁ দেই মা তেনেকৈ কৈছে অথচ মই একো এটা ক'ব পৰা নাই কিন্তু নাই মায়ে সদায় পত্নীৰ কথা শুনিলে এদিন মই ধ্বংস হৈ যাব লাগিব এইবোৰ ভাবি থাকি লাভ নাই দোকানখনতে শান্তি আছে আৰু দোকানলৈ যাওঁ আৰু হেৰি পিজ্জাখিনি বৰ টেষ্টি আছিল শুনিছে নাই শুনিছোঁ এই মা কিবা খালেনে কিবা খালে নাই তুমিয়ে জানিবা মই কেনেকৈ জানো কিয় আপুনি সোধা নাই নেকি মাক মাক লগে পোৱা নাই গাটো একেবাৰে বেয়া ভাগৰ লাগিছে আৰু মোৰ কথাটো কি ভাবিছে কোনটো কথা কোনটো কথা পাহৰিলে নেকি কোনটো কথা মই কোৱা কথাটো আকৌ
কোনটো কথা বা কৈছিলা মনত নাই নহয় মই যে আপোনাক যে কৈছিলোঁ এচি আইফোনৰ কথাটো পাহৰিলে নাই পাহৰা আছে মনত তুমি কৈছা যেতিয়া তোমাকতো দিবই লাগিব ন সেইটোৱে মই যে সেইকাৰণে আপোনাক ভাল লাগে জানে এটা কথা কওঁ তোমাক বেয়া পাবা জানো কওকচোন এই কথা মানে আজি আমাৰ বিয়া যাব 4 বছৰ হ'ল এই 4 বছৰত সংসাৰখনৰ কথা কিবা এটা ভাবিব লাগিছিল এনেনো মোৰ সংসাৰখন কোনমতে বেয়া চলি আছে বেয়া অথনিৰ পৰা মই বিচাৰি আছো আপোনাক অকণমান ওলাই গৈছোঁ ওলাই গৈ তোমাৰ লগত আকৌ শান্তি আছে কি হ'ল কোৱা মই মানে ভাবিছোঁ সেন্দুৰকণ নলৈ যদি এটা ভিডিঅ' বনাব পাৰিলোঁ হয় নহয় আৰু ভাইৰেল হ'লো হয় মনে মনে থাকা বোৱাৰী সকলো সহ্য কৰিব পাৰি এই সেন্দুৰকণৰ মূল্য তুমি কি বুজিবা বোৱাৰী এইটো কথা সহ্য কৰিব নোৱাৰোঁ তুমি গিৰিয়েৰে থাকোঁতে সেন্দুৰ মুচি ভিডিঅ' বনাব নোৱাৰা সেন্দুৰৰ কথা ক'ব আহিছে এইচোন 4 বছৰত মই শহুৰ দেউতাৰ মুখখনকে দেখিলা হ'ব বোৱাৰী তুমি মনে মনে থাকা তুমি সেন্দুৰৰ মূল্য কি বুজিবা বোপা তেতিয়া 8 বছৰ দেউতাকৰ হাতত কোনো এটা কাম নাই ইপিনে কাম বিচাৰি সেইপিনে কাম বিচাৰি হাবা ধুৰি খাইছে মানুহটোৱে ওচৰৰে মানুহ এজনে তেওঁক কাম দিম বুলি যি লৈ গ'ল তেওঁ আজিলৈকে উভতিয়েই নাহিলে মা কাম বুলি নহয় তেখেতে গুচি গ'ল চাগে হ'ব বোৱাৰী তোমাৰ লেকচাৰ বন্ধ কৰা তুমি এই সেন্দুৰৰ মৰ্যাদা একেবাৰেই নুবুজিবা এই সেন্দুৰখন মই কিয় মূৰত লৈ আছোঁ গম পোৱানে এই ক্ষীৰৰ সেন্দুৰ জিলিকোৱাৰ কাৰণটো হৈছে তেওঁলৈ আশা কৰি মই এতিয়াও ৰৈ আছোঁ তেওঁ আহিব মই এই ক্ষীৰৰ সেন্দুৰখিনি এতিয়াও পবিত্ৰতা জীয়াই ৰাখিব জানো আৰু তোমাকো কৈছোঁ এই অভদ্ৰামী ভিডিঅ'বোৰ বনাই অশ্লীলতা নকৰিবা তুমিও ক্ষীৰৰ সেন্দুৰখিনি মৰ্যাদা ৰাখিবা বুলি আশা কৰিলোঁ এই বুঢ়ীৰ কথানো কোনে শুনে আৰু সেন্দুৰকণ নলৈ কোনে কেইখন ৰাজ্য জয় কৰিছে নে নদীৰ পানী কোনোবা দিন শুকাইছে নে কাউৰী কোনোবা দিখন বগা হৈছে মইতো ৰিলছ বনোৱাটো বনাম ৰিলছ জিন্দাবাদ ৰাস্তাই ঘাটে ওলাব নোৱাৰা হৈছোঁ কি দিনকাল আহিলেও মানুহে বুবা কৰিছে আমাৰ বোৱাৰীয়ে বোলে উদং হৈ ভিডিঅ' বনাইছে কি যে হ'ব আৰু কি কৰোঁ বোৱাৰী মা চাওঁ এইফালে শুনাচোন মা কওকচোন কিনো কৰি আছ মা ইমান কেইটোফালে চিঞৰিছে কেলে শুনা তোমাৰ লগত মোৰ এটা ডাঙৰ কথা আছে কি কথা মা ৰাস্তাই ঘাটে ওলাব নোৱাৰা হৈছোঁ সকলোৱে বুবা কৰিছে তোমাৰ বোলে কিবা উদং ভিডিঅ' ওলাইছে মা মোৰ উন্নতি দেখি মানুহে জ্বলিছে আকৌ আপুনি সেইখিনিও গম নাপায় হ'ব বোৱাৰী কোনেও কাকো দেখি নজ্বলে তুমি এইবোৰ অদ্ভুত কাণ্ডবোৰ বাদ দিয়া লোকক দেখি পেলাই তোমাৰো গা জ্বলাব নালাগে বুজিছা মা সেইবোৰ কথা বাদ দিয়কচোন আজি আমাৰ পিছে ঘৰত নতুন আলহী আহিব নহয় নতুন আলহী অতদিনেচোন তোমালোকৰ ঘৰৰ সকলো অহা যোৱা কৰিয়ে আছে আজি আকৌ নতুন আলহী ক'ত ওলালো মা এখেতক এটা আইফোন আনিব দিছো নহয় আজি কি আইফোন তোমাৰচোন এইটো ফোন আছেই তাতে আকৌ আইফোন কিয় লগা হলো ইমান টেটুবালি চিঞৰিছে কেলে বৰুৱানীক দেখা নাই 14 Pro Max চলাই আছে মই সেইকাৰণে এখেতক এটা আইফোন আনিব দিছো হ'ব বোৱাৰী ইজনীয়ে ল'ৰাটোৰ মূৰটো খালে এতিয়া আৰু মোৰ ঘৰখন ঘৰ হৈ নাথাকে কি কৰিম প্ৰভু মা আপুনি কি ভৰাই আছে নাই বোৱাৰী একো কোৱা নাই মা সেইটো মোবাইল যিহেতুকে মোৰ হাতত আহি পৰিবই
পিছে এইটো মোবাইল মই কি কৰিম এইটো মোবাইল কি কৰিম তাকে ভাবিব না এইটো মোবাইল মই আপোনাক দিম এইটো মোবাইলত আপুনি ধুনীয়াকৈ ৰিলছ বনাব ঈশ্বৰ উশাহ টানি লাভ নাই মা আপোনাক মই হেল্প কৰিমতো মই এইটো দিন চাবলৈহে জীয়াই আছিলোঁ হে ঈশ্বৰ এইটো দিন দেখাৰ আগতে মোক উঠাই নিনিয়া কিয় নোৱাৰিছোঁ আৰু এজনীৰ লগত কি কৰিম চলিম প্ৰভু লোৱা তোমাৰ বস্তু তুমি লোৱা আৰু এইবোৰৰ কথা অলপ ভাবিবা ঘৰখন কেনেকৈ চলিছে সেইটো অলপমান ভাবিবা বুঢ়ী মোবাইল দিলেও নালাগে নহয় ময়ে চলাম দুটাকে এইটো মোবাইলতো ল'ৰা পতাম আইফোন দেখাও ল'ৰা পতাম মুঠতে ল'ৰায়ে পতাম এগাল এখেতক এটা ফোনে কৰি লওঁ কিমান নাই হেল্ল' শুনিছে নাই কিমান পালে আপুনি কি জলদি আহক ঠিক আছে আপুনি জলদি আহক দেই মা মোৰ যে অন্তৰটো শুকাই গৈছে গ্ৰীণ টি লৈ আহিবচোন হ'ব এইজনীৰ লগত আকৌ উপায় নাই মা কেতিয়া যে আইফোনটো আহিব কিবা ভাবিয়ে ভাল লাগিছে পাই হেৰা আহিলে হেৰা ইয়াতে আছা এইটো লোৱা একেবাৰে দোকানতে ফিটিং কৰি দি পঠাইছে লোৱা মা কি কয় এতিয়া যে মই আকৌ কেনেকুৱা ভাইৰেল হৈ যাম আপোনাক জানো কি বুলি ধন্যবাদ দিম নহয় এইটো মানে পাগলীয়ে হৈ যাম এইটো কেনেকৈ চলায় চলাবা আৰু চব মানে ফিটিং কৰি নতুন চিম এখন ভৰাই দি পঠাইছে নাই বৰুৱানীক মই এইটো কথা সুধিব লাগিব জানি মইতো ইমান ভালকৈ নাজানো নহয় এইটো ইউজ কৰিব তোমাক মাত্ৰ আইফোন লাগে মই আনি দিছোঁ তুমি যেনেকৈ ব্যৱহাৰ কৰা তেনেকৈ কৰা সেইবিলাক মই ক'ব নোৱাৰো মাথাটো খুব বিষাইছে চাহ একাপ খাব পাৰিলে ভাল আছিল মা চাহ বনাব গৈছে মা এখেতো আহিছে নহয় চাহ দুকাপ লৈ আহিবনে আপুনি তুমি বনাই নানা কিয় নাই মায়ে মানে মোৰ কাৰণে গ্ৰীণ টি আনিব গৈছিল ইমান ভাল আপুনি কি যে কৰিম নহয় আজি মই ক'ত যাম কি নাচি ফুৰিম মই ভাবিয়ে পোৱা নাই তোমাৰ অকণমান বেছি হৈছে নেকি একো বেছি হোৱা নাই কি বেছি হোৱা দেখিলানি নহয় যি বিচাৰিছোঁ তাকেই দিছোঁ কিন্তু তুমি ঘৰখনত একেবাৰে শান্তিত ৰাখিব পৰা নাই যেন লাগে মা সেইটো কাৰণে আনকচোন জলদি ফোন তই আহিলি মা আনিলে নহয় মোৰ কাৰণে আইফোনটো এইটো কেনেকুৱা লাগিছে মা ভালেই লাগিছে দিয়া শুনিছে নাই অকল আইফোন আনিলেই নহ'ব মোক ষ্টেনো লাগিব হ'ব দিয়া মা কি বুলি যে ভাল লাগিছে নহয় মা খাওক চাহকাপ আপুনি ধুনীয়াকৈ গাটো ধুই আহক কিবা এটা বনাও হ'ব দিয়া মই গাটো হাতকৈ ধুই আহোঁ আহি কিবা এটা খাই লওঁ আৰু হ'ব দিয়া তুমি থাকা কি যায় মই এটা বৰুৱানীকে ফোন কৰি লওঁ বৰুৱানী যে ফোনটো ৰিচিভ নকৰে পাই তেখেতে চাগে ৰিলছত বিজি হেল্ল' বৰুৱানী মানে মোক আপোনাৰ এটা ছাৰপ্ৰাইজ দিবহে ফোন কৰিছোঁ এখেতে মোক আইফোন এটা আনি দিলেই নহয় এইটো দেখিলে তাকে মই মানে ভালকে এটা কিবা এটা কৰিব পাৰে আপোনাৰ তাত যাব লাগিব নাই এতিয়া ৰিলছত জুই লগাইহে এৰিম তাকে এই জুই লাগিছে লাগিবই বৰুৱানী জানেনে ঠিক আছে দিয়ক জ্বলা জুইত মই ঘি ঢালি দিছো বৰুৱানী কমটি চলিছে বৰুৱানী মুখখন দেখিয়ে মই গম পাইছো এই জুই জ্বলিছে জ্বলিবই জ্বলি বৰুৱানী চাই হৈ যা মোৰ কোনো আপত্তি নাই এতিয়া আইফোন আহিল যেতিয়া মোৰ
কোনো টেনশ্যন নাই এতিয়া মোৰ ৰিলছ বনোৱাহে কথা আৰু বোপা তই কি যাবলৈ ওলালি দোকানলৈ যাওঁ কিবা বজাৰ সময় লাগিব নেকি বজাৰ বৰ বিশেষ নালাগে বাকী আছে এটা বস্তু নাই খালি কি পাচলি ঠিক আছে আহোঁতে মই সেইখিনি লৈ আহিম এতিয়া যাম মা বোপায়ো বচোন তোৰ লগত মোৰ অলপ কথা আছে কথা বৰ বিশেষ কথা নহয় মানে তই অকণমান বোৱাৰীক চকু কাণ দিবি আজিকালি দিনকাল ইমান ভাল নহয় ন মা তুমি এইবোৰ কৈছা কি আচলতে বোৱাৰীক চকু কাণ দিবি মানে কিবা ভুল কৰিলে নেকি ভুল একো নাই কৰা বোপা তই ইমান টেনশ্যন ল'ব নালাগে মানে দিনকালৰ কথাহে কৈছোঁ তই জানয়েইচোন আজিকালি সমাজত কিবোৰ চলিছে তাকে লৈ কৈছোঁ তই মন বেয়া কৰিব নালাগে তই ভালে ভালে যা ঠিকে আছে মা মই এতিয়া গৈ থাকোঁ আৰু মই মাত লগাই নাযাওঁ শুই আছে চাগে আৰু হেৰি মই দোকানলৈ যোৱা বুলি কৈ দিলে হ'ল ঠিক আছে এতিয়া আহোঁ মা অঁ পাচলিখিনি আনিবলৈ নাপাহৰিবি দেই ঠিক আছে বাৰে বাৰে ফোন মাৰি আছে মই কি কৰোঁ হেল্ল' জান শুনা না অঁ মানে সেই মানে মোক আজি আইফোনটো আনি দিলে ন তেখেত মানে দোকানত যোৱা নাই মই মানে বিৰাট প্ৰব্লেমত পৰি যাম জানা কিয়নো তেনেকৈ কোৱা মইচোন তোমাক কি ভাল পাওঁ জান তেনেকুৱাখন নকৰিবা এনেকুৱা কৰিলে কিন্তু মই মৰি থাকিম ঠিক আছে হ'ব দিয়া মই কিবা এটা প্লেনিং কৰোঁ কৰি কিনে মই গৈ আছোঁ তুমি মোক লোকেশ্যনটো এড কৰাই দিবা হোৱাটছআপত ঠিক আছে দিয়া জান আই লাভ ইউ টু জান এতিয়া মই কি প্লেনিং কৰোঁ হে ভগৱান এই বোৱাৰীজনীয়ে জানো কাকনো এই মতাটো থাকোঁতে ফোন কৰি থাকে বুজি নাপাওঁ আৰু ইয়ানো সংসাৰখন মই কেনেকৈ ধৰি ৰাখোঁ ঈশ্বৰ তুমি বচাবা মহাৰাণী ইয়াতে শুই আছে মা আপুনি শুই আছে ইয়াতে মা আপুনি যে ইমান ভাল মা আপোনাৰ দৰে এজনী শাহু মা পাই মই সঁচাকৈ সৌভাগ্যৱতী জানে মা আপোনাৰ ল'ৰাটো কম ভালনে হ'ব বোৱাৰী তোমাৰ উদ্দেশ্যটো কোৱা মা মোৰ যে আজি এখন মিটিং আছে জানে গোটৰ মিটিং নহয় মা কি মহিলা মৰ্চাৰ মিটিং নেকি নহয় মা তেতিয়াহ'লে মা জানি ৰিলছৰ এখন মিটিং পাতিছে ৰিলছৰ মিটিং মা এইখন আকৌ কি মিটিং মা আপুনি এইবোৰ বুজি নাপায় আজিকালি ৰিলছৰো মিটিং পাতে হয় নেকি মা মোৰ মানে আহোঁতে অকণমান পলম হ'ব কিন্তু আপুনি এখেতক নক'ব মানে ইয়াক বোপাক নক'লে বেয়া নহ'ব জানো নহয় মা এখেতে মানে খং উঠিব যে সেইকাৰণে আপুনি নক'ব ঠিক আছে সোনকালে আহিবলৈ চেষ্টা কৰিব নোৱাৰি ঠিক আছে মা সোনকালে আহিব মোৰ মৰমৰ মাজনী হ'ব চিনি পোৱা নাই নেকি নাই পোৱা কি হ'ল তুমি মোক চিনি পোৱা নাই ইনষ্টাগ্ৰামত যে মেছেজ কৰিছিলা মিঠা মিঠা কথাৰ যে মোক ভুলাইছিলা তুমি দেখোন বিয়া নোহোৱা বুলি কৈছিলা এতিয়া কি হ'ল হিৰত সেন্দুৰ ঐ কি চাই আছ ধৰ